Hello guys, welcome back to my YouTube channel Fun Time with Chumki Bora. Bhalne sobore, I hope sobore bhali sage. Aru aji moi ei video tu notun eta recipe loi ahisu aru recipe tur naam hoise hahor mangkho juntu bonam aji moi nijor torikat. Etia hahor mangkho khini moi keneke banaisu saw ahok aru tar agote মোৰ channel tu like share aru subscribe kori dibo aru logote bell icon tu click kori dibo. Aru e amar aji hahor mangkho aru loman moi kati লৈছো আলু আৰু অলপ অমিতা আজি আমি হাঁহৰ মাংসত কুমুৰা নিদু আজি আমি দিম অমিতা আৰু অলপমান মই কাটি থৈছো এয়া বিলাহী আৰু অলপমান পিয়াজ আৰু মাংসত দিবৰ বাবে অলপমান মছলা এ অলপ হৈছে জালুক আৰু অলপমান দালচিনি পেকেট মই খুন্দি লৈছো আৰু অলপমান আদা নহৰু মই পিছি লৈছো আৰু লগতে অলপমান এয়া পেকেট মছলা মই দিম যেটো হৈছে গৰম মছলা আৰু অলপমান মই জিৰা লৈ লৈছো আৰু অলপমান ৰেড চিলি এতিয়া আহক আমি মাংসখিনি বনাই লম এয়া মই কেৰাহীত তেল দি লৈছো আৰু অলপমান দিম জাস্ট অলপমান চেনি টেষ্টৰ কাৰণে আৰু লগতে দিম পিয়াজ মই গুটেখিনি দিদু আধা দিম আধা ৰাখি থম মাংসখিনি সম্পূৰ্ণ হোৱাৰ 10 মিনিটৰ আগে আগে মই কেঁচা পিয়াজখিনি তাত দি দিম এখিনি মই থৈ লৈছো আৰু এতিয়া আমি পিয়াজখিনি ব্ৰাউনি কালাৰ নহলাকি অলপমান ভাজি লম এয়া পিয়াজখিনি ভাজি হৈ গৈছে কালাৰ টু ব্ৰাউন আহি গৈছে আৰু এতিয়া আমি ইয়াত এড কৰিম আমাৰ হাঁহৰ মাংসখিনি এয়া মই ইয়াত দি লৈছো আৰু এতিয়া আমি অলপমান ভালদৰে ভাজি লম এতিয়া আমি দিম অলপমান হালধি আৰু অলপমান নিমখ সোৱাদ অনুসৰি আৰু এতিয়া আমি ভালদৰে লৰাই লম আৰু 10 মিনিটৰ বাবে ঢাকি থম 10 মিনিট হৈ গৈছে এসাও আৰু এতিয়া আমি মাংসখিনি দিম অমিতা আৰু আলু এতিয়া ভালদৰে ভাজি লম আৰু এতিয়া আমি লগতে এড কৰিম অলপমান আদা নহৰু আৰু জালুকৰ গুৰিখিনি এতিয়া আমি আকৌ অলপ ভালদৰে ভাজি লম আৰু আমি এতিয়া এড কৰিম ইয়াত বিলাহী আমি বিলাহীখিনি ইয়াত দি লম আৰু অলপমান ভালদৰে ভাজি লম ভাজি হৈ গৈছে আৰু আমি 20 মিনিটৰ কাৰণে ঢাকি থম মাংসখিনি আৰু এয়া 20 মিনিট হৈ গ'ল চাও মাংসখিনি আৰু এতিয়া আমি ইয়াত লগতে এড কৰিম পেকেট মছলাখিনি অলপমান গৰম মছলা আমি ইয়াত দি লম আৰু লগতে বাকি মছলাখিনি ইয়াত দি দিম এতিয়া আমি ভালদৰে মাংসখিনি মিক্স কৰি লম মাংসখিনি 10 মিনিটৰ কাৰণে মই ভাজি লৈছো আৰু এতিয়া আমি ইয়াত দিম পানী
পানী অলপমান সৰহকৈ দি ল'ম। আৰু অলপমান ভালদৰে মিলাই ল'ম। আৰু তাৰ পাছত মাংসখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। আৰু আধা ঘণ্টা হৈ গৈছে, মাংসখিনি উতলি আছে। এয়া চাওক, এতিয়া আমি লগতে এড কৰিম দালচিনি গুড়িখিনি। আৰু এতিয়া আমি দিম লাষ্টত এয়া পিঁয়াজখিনি। আৰু 10 মিনিটৰ কাৰণে আমি মাংসখিনি আকৌ উতলিবৰ কাৰণে ৰাখি দিম গেছত। আৰু 10 মিনিট হৈ গৈছে আৰু আমাৰ মাংসখিনি ৰেডি খাবৰ কাৰণে। চাওক, মই এতিয়া অলপমান লৈ লৈছোঁ। আৰু আপোনালোকে যদি এই ৰেচিপিটো ভাল পালে তেন্তে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব যদি মাংসখিনি সঁচাই টেষ্টি হৈছে নে নাই হোৱা। আৰু এতিয়া মই মাংসখিনি লৈ লৈছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাওক, আমাৰ মাংসখিনি হৈ গ'ল। মই এতিয়া এখন কাঁহীত ভালদৰে ছাৰ্ভ কৰি লৈছোঁ। অলপমান মাংস এয়া বাতিত আৰু অলপমান ভাত। আৰু এইটো হৈছে চাটনি। যদি আপোনালোকক লাগে চাটনিটো মই কেনেকৈ বনাইছোঁ তেন্তে কমেণ্টত ক'ব। আৰু অলপমান মই এয়া কাষ্টাৰ্ড বনাইছিলোঁ মিল্কৰ। যদি আপোনালোকৰ জানিব মন আছে মোক কমেণ্টত জনাব।